Rj-pahi love story Rj-pahi hoide Super Hits 93.5 Red FM ot homoy হৈ গল weekend special show Red FM love story আৰু এটা নতুন love story লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি well আজি আমি শুনিম গুণমণি বৰুৱাৰ love story তেওঁ নিজৰ love story share কৰিছে চিঠিৰ জৰিয়তে তেওঁ লিখিছে মৰমৰ পাহিবা মৰম লবা প্ৰথমতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ভগৱানে যেন আপোনাৰ প্ৰতিটো দিনে সুখ শান্তি মৰম ভালপোৱা কঢ়িয়াই আনে তাৰে কামনাৰে আপোনাৰ ভাইটি গুণমণি বৰুৱা পাহিবা আপোনাৰ মাতটো বহুত ধুনীয়া বহুত মৰম লাগে আপোনাৰ মৰমিয়াল কথাবোৰ আপুনি প্ৰকাশ কৰা প্ৰতিটো লাভ ষ্টৰী শুনি মোৰ এনে অনুভৱ হয় মই যেন এখন অসমীয়া বোলছবিহে চাই আছো সেয়েহে ময়ো মোৰ প্ৰথম ভালপোৱা আপোনালৈ নিলিখাকৈ থাকিব নোৱাৰিলো আৰু মোৰ লাভ ষ্টৰীটোৰ নাম দিব বিচাৰিছো তোমাৰ দুচকুত মোৰ হেজাৰ সপোন পাহিবা মোৰ নাম গুণমণি বৰুৱা মই এতিয়া গুৱাহাটী বশিষ্ঠ চাৰিআলিত এজন পৰিদৰ্শক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছো মোৰ ঘৰ বাক্সা জিলা বাগানপাৰা গাঁৱত মোৰ লাভ ষ্টৰী আজিৰ পৰা 6 বছৰ আগৰ কথা মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম প্ৰিয়ংকা আমাৰ গাঁও এখন পাৰ হৈয়ে নেক্সট গাঁওখনত প্ৰিয়ংকাহঁতৰ ঘৰ আমাৰ ভালপোৱা 2009 চনৰ পৰা আছিল কিন্তু আমি দুয়োকে কোৱা নাছিলো মই জানিছিলো যে প্ৰিয়ংকাই মোক ভাল পায় কিন্তু মই কোৱা নাছিলো কাৰণ তেতিয়া প্ৰিয়ংকা আছিল ক্লাছ 7 মই সদায় সন্ধিয়া প্ৰিয়ংকাহঁতৰ গাঁৱৰ ফালে ফুৰিব গৈছিলো আৰু মই প্ৰিয়ংকাক মৰমতে প্ৰিয়া বুলি মাতিছিলো প্ৰিয়াও সদায় সন্ধিয়া ফুৰিবলৈ আহিছিল কেতিয়াবা মোৰ কাষেৰে গলে মোৰ পিঠিত থাপৰি মাৰি যায় আৰু মই উলটি আহোতে প্ৰিয়াক মৰমৰ থাপৰ এটা দিওঁ কেতিয়াবা অকণমান সময় কথাও পাতো এনেকৈ আমাৰ মাজত 2 বছৰ বাগৰি গ'ল সো আজি আমি শুনিম গুণমণি বৰুৱাৰ লাভ ষ্টৰী পিছে আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব এড্ৰেছটি ফেচবুকত আছে মোৰ ফেচবুক পেজ হৈছে ৰেড এফ এম Rj-pahi তাতে আপুনি এড্ৰেছ পাব আৰু তাৰ পৰা এড্ৰেছটি লৈ আপুনি মোক চিঠি পঠিয়াব লগতে আপুনি ইনষ্টাগ্ৰামত মোক ফলো কৰিব পাৰে এজ Rj-pahi আৰু মই টুইটাৰত আছো এজ @Rj-pahi Red FM 93.5 Red FM बजाते रहो Red FM love story Rj-pahi hoide Super Hits 93.5 Red FM and welcome back to weekend special show Red FM love story আৰু মই আপোনাৰ সৈতে পাহি আজি আমি শুনি আছো গুণমণি বৰুৱাৰ লাভ ষ্টৰী তোমাৰ দুচকুত মোৰ হেজাৰ সপোন আগলৈ তেওঁ লিখিছে প্ৰিয়ংকা ক্লাছ 9 পালে মই HS সেকেন্ড ইয়াৰ পালো মাজে মাজে প্ৰিয়ংকাই মোক দেউতাকৰ মোবাইলৰ পৰা কল SMS কৰে এনেকৈ বহুত দিন গ'ল এদিন ৰাতি প্ৰিয়া মোৰ লগত বহু ৰাতিলৈকে মেছেজ কৰি আছিল নেক্সট দিনা মই প্ৰিয়া স্কুলত গৈ থকা সময়তে লগ কৰিলো প্ৰিয়া ক'ত গৈ আছে স্কুল এইটো সময়ত স্কুল না যায় স্কুলৰ পৰা উভতি আহিলো নহয় মই কিবা কৰিছো কিবা খুদিবলে কিবা টেনচনত আছা কি হ'ল নহয় তুমি উত্তৰটো নিদিলা মোক দিলো দেখোন স্কুলৰ পৰা উভতি আহি আছো নহয় মই কিবা এটা খুদিছিলো তোমাক তুমি সুধিছিলা স্কুললৈ গৈ আছা নেকি মই ক'লো স্কুলৰ পৰা উভতি আহি আছো নহয় মই কালি তোমাক কিবা এটা খুদিছিল যে কালি কিবা এটা সুধিছিলা নহয় মই কালি তোমাক খুদিছিলো তুমি নজনালাই আকৌ আৰে বাবা ইমানো তুমি বুজি নোপোৱা নে দিনে ৰাতি তোমাৰ লগত মই কথা পাতো সব কথা তোমাক মই কওঁ সব মনৰ কথা তোমাক জনাও আৰু তুমি মোৰ ইমানখন মনৰ কথা বুজি নাপালা তাৰমানে আই লাভ ইউ টু মনি বুদ্ধু दिल पे काबू कर गया और इश्क का दिल में भर गया आंखों में वो लाखों गल्ला कर गया ओए और रब्बा मैं तो मर गया ओए शदाई मुझे कर गया ओए और रब्बा मैं तो मर गया ओए शदाई मुझे कर गया ओए এনেকৈ আমাৰ সম্পৰ্ক চলি থাকিল সো আজি আমি শুনিম গুণমণি বৰুৱাৰ লাভ ষ্টৰী আৰু আগলৈ কি হয় সেয়া টাইপৰ আপোনাক মই জনাম চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিছে গুণমণি বৰুৱাই পিছে আপুনি যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে চিঠি পঠিয়াব লাগিব আৰু চিঠি এড্ৰেছ ঠিকনা মোৰ ফেচবুক পেজত আছে মোৰ ফেচবুক পেজটি হৈছে ৰেড এফ এম Rj-pahi তাত গৈ আপুনি ইনবক্স কৰক লগতে ইনষ্টাগ্ৰামত আছো এজ Rj-pahi আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @Rj-pahi Red FM 93.5 Red FM बजाते रहो Red FM love story Rj-pahi hoide Super Hits 93.5 Red FM মই আপোনাক সৈতে পাহি শুনি আছে আপুনি weekend special show Red FM love story আজি আমি শুনি আছো গুণমণি বৰুৱাৰ লাভ ষ্টৰী তোমাৰ দুচকুত মোৰ হেজাৰ সপোন আগলৈ তেওঁ লিখিছে মোৰ HS সেকেন্ড ইয়াৰৰ ফাইনেল এক্সাম আহিল মই পঢ়াত ব্যস্ত হৈ গলো
মাজে মাজে মই সিহঁতৰ গাঁৱৰ ফালে যাওঁ মোৰ এক্সাম 2012 চনৰ 13 মাৰ্চ তাৰিখে শেষ হ'ল প্ৰিয়ংকাহঁতৰ ঘৰৰ কাষৰ ল'ৰা এজন মোৰ বহুত ভাল বন্ধু তাৰ নাম নয়ন কলিতা মই সদায় নয়নহঁতৰ ঘৰত কেৰাম খেলিবলৈ গৈছিলোঁ আমাৰ সম্পৰ্কৰ কথা কিন্তু কোনেও গম পোৱা নাছিল মই কেৰাম খেলি থাকোঁ কিন্তু মোৰ লক্ষ্য প্ৰিয়ংকাহে মই চাই থাকিলে তাই দৌৰি ঘৰত সোমায় আৰু দেউতাকৰ মোবাইলৰ পৰা মোক মেছেজ কৰে তেনেকৈ আমাৰ মাজত বহুত মৰম বাঢ়ি গ'ল প্ৰিয়ংকাৰ মাক দেউতাকেও মোক দেখিলে মাত দিয়ে প্ৰিয়ংকাৰ দেউতাকে বহুত ভাল কেৰাম খেলে এনেকৈ আমাৰ মাজত বহু দিন বাগৰি গ'ল এদিন নয়ন মই আৰু প্ৰিয়ংকাৰ দেউতাকে একেলগে কেৰাম খেলি আছিলোঁ খেলখন বহুত হিট হৈছিলে চবৰে মন কেৰমতে আছিলে এইফালে প্ৰিয়ংকাই মোক মিছ কল দি আছিল বিদ্যুতে হঠাৎ মোক সুধিলে মোক কোনে মিছ কল দি আছে আৰু ময়ো নভবা নিচিন্তাকৈ কৈ দিলোঁ প্ৰিয়ংকা বুলি প্ৰিয়ংকা দেউতাকে মোৰ ফালে কেৰাহীকৈ চালে মই ভয় খালোঁ আৰু কেৰামৰ গুটিবোৰ নোযোৱা হ'ল প্ৰিয়ংকাৰ দেউতাকে মোক সুধিলেও মই একো ক'ব নোৱাৰিলোঁ সেইদিনাৰ পৰা প্ৰিয়ংকাৰ দেউতাকে প্ৰিয়া আৰু মোৰ ওপৰত চকু দিয়া হ'ল চ' প্ৰিয়ংকাৰ দেউতাকে অলপ হ'লেও অনুমান লগালে আৰু গুণমণিৰ মুখৰ পৰাই ওলাই গ'ল প্ৰিয়ংকাৰ নামটি চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী তোমাৰ দুচকুত মোৰ হেজাৰ সপোন 93.5 Red FM बजाते रहो Red FM Love Story Rj-pahi hoide Superhit 93.5 Red FM ত মই আপোনাৰ Rj-pahi শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি আমি শুনি আছো গুণমণি বৰুৱাৰ লাভ ষ্টৰী তোমাৰ দুচকুত মোৰ হেজাৰ সপোন আগলৈ তেওঁ লিখিছে মই ভাবিলোঁ যিহেতু প্ৰিয়াৰ দেউতাকে আমাৰ সম্পৰ্কটোৰ কথা অলপ হ'লেও উমান পাইছে মই এই নম্বৰটোৰ পৰা কল কৰা বন্ধ কৰিলোঁ আৰু এটা নতুন নম্বৰ ললোঁ মই কাকো এই নম্বৰটো দিয়া নাছিলোঁ মাত্ৰ নয়নে এই নম্বৰটি জানিছিল 26 এপ্ৰিল 2012 প্ৰিয়ংকাই মোক গধূলি দেউতাকৰ মোবাইলৰ পৰা ফোন কৰিলে হেল্ল' কোৱা হেৰি কথা এটা ক'বলৈ ফোন কৰিলোঁ কিবা কাইলৈ গুৱাহাটী যাম কিয় আকৌ বিয়া আছে সেইকাৰণে গুৱাহাটী যাব লাগিব কাৰ এই কাৰোবাৰ আৰু মই ইমান নাজানো মুঠতে বিয়া আছে বিয়া খাবলৈ যাবা নাজানা কাৰ বিয়া কাৰ লগত যাবা এইটো কোৱা মা দেউতা মই আৰু বাবু কেতিয়া আহিবা 29 তাৰিখে বা ইমান দিন ঘৰৰ বিয়া যে মই কেনেকৈ থাকিম আকৌ ইয়াৰ অকলে মই ফোন কৰিম নহয় মেছেজ কৰিম তুমি এনে ফোন চোন নকৰা তুমি কৰিম মই ফোন SMS কৰিম চাবা আকৌ ফোন চোন SMS নকৰিলে মই কিবা কিবি কৈ দিম আকৌ তোমাৰ শপত খাইছো মই ফোন কৰিম হেল্ল' হঠাতে ফোনটো কাটি গ'ল মই ভাবিলোঁ কিবা হ'ল মই আকৌ কল বেক কৰিলোঁ সেইফালৰ পৰা প্ৰিয়ংকাৰ দেউতাকে হেল্ল' বুলি ক'লে মই লগালগ ফোন কাটি চিম উলিয়াই নেটৱৰ্ক নোহোৱা কৰি দিলোঁ চ' প্ৰিয়ংকাৰ দেউতাকে আকৌ এবাৰ ধৰা পেলালে আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী তোমাৰ দুচকুত মোৰ হেজাৰ সপোন পিছে আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিবলৈ চিঠিৰ যোগেদি পঠিয়াব এড্ৰেছটি দিয়া আছে ফেচবুকত ৰেড FM Rj-pahi হৈছে মোৰ অফিচিয়েল পেজ তাতে আপুনি পাব 93.5 Red FM बजाते रहो Red FM Love Story Rj-pahi hoide Superhit 93.5 Red FM ত মই আপোনাৰ Rj-pahi শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story শুনি আছো আজি আমি গুণমণি বৰুৱাৰ লাভ ষ্টৰী তোমাৰ দুচকুত মোৰ হেজাৰ সপোন আগলৈ তেওঁ লিখিছে 29 এপ্ৰিল তাৰিখে প্ৰিয়ংকা অহাৰ কথা গতিকে গধূলি 6 মান বজাত মই নয়নহঁতৰ ঘৰলৈ গ'লোঁ নয়নে গৰু আনিবলৈ গৈছে গতিকে বিদ্যুৎ অকলে টিভি চাই আছিলে তেতিয়া IPLৰ মেটচ চলি আছিল বিদ্যুৎ আৰু মই একেলগে মেটচ চোৱা আৰম্ভ কৰিলোঁ কিছু সময়ৰ পিছতে প্ৰিয়ংকাৰ মাক আৰু দেউতাক বিদ্যুৎহঁতৰ ঘৰলৈ আহিলে আৰু মাত লগালে आउट हो मारो 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 कम ऑन विद्युत चेस खेल चेस मारो बल्ला घुमा के आ विद्युत विद्युत तो लगले ऐसे मगे ने देनु कुल आ विद्युत घर आछने आसु आसु जा एफाले आसुन कोन बा आहिसि खुरा कोपरा र কথা এটা ওহৰিব লাগে এই নাম্বাৰটো চাচোন এটো কাৰ নাম্বাৰ তো চিনি পাও নেকি চাচোন এবাৰ কাৰ নম্বৰ এটা নাজানো কিয় কোন কয় ভিতৰত কোন আছে গুণ গুণ চাচোন মানে বস্তু এটা খুৰা এই ইয়াক দেখুৱাইছিলোঁ এই নাম্বাৰটো চাচোন কাৰ হয় এইটো 9 গম নাপাওঁ ন খুৰা এইটো কাৰোবাৰ কিবা দিগদাৰ হৈছে নাই কথা এটা আছে সেইকাৰণে সুধিছোঁ গমেই পোৱা নাই ন কাৰোবাৰ ই নয়নো আহিলে দেখোন নয়ন এইফালে আছোন খুৰা কওক এই এহেঁতক দিছোঁ নাই পৰা চাবলৈ এই নাম্বাৰটো চাচোন তই চিনি পাওঁ নেকি কাৰ নাম্বাৰ হয়
এইটো দেখোন এইটো মই নাজানো দেই এইটো কাৰ নম্বৰ হ'ব দে নেজানো যদি কিবা হ'ল নেকি খুৰা নাই প্ৰিয়ংকাক যেতিয়া তেতিয়া ফোন কৰি থকা দেখিছো এই নম্বৰটোৰ পৰা হয় নেকি তাকে বোলো সুধি চাওঁ তহঁতি চিনি পাও নেকি নাই নহয় নম্বৰটো চিনি পোৱা নাই গুণ বৈচোন গৰুখিনি লৈ আহোঁ বৈ অকণমান সময়ৰ পিছত মই নয়নক থেংক ইউ বুলি ক'লো আৰু আমি দুয়ো নিজান ঠাইলৈ আহিলো আৰু মই মোৰ এয়াৰটেল চিম কাৰ্ডখন ভাঙি পেলালো এটা মিছা কথা ক'লে সেই মিছা কথাটো লুকুৱাবলৈ বহুত মিছা কথা ক'ব লাগে চ' সেইকাৰণে ইটছ বেটাৰ ইউ ডোণ্ট হাইড এনিথিং বাট কিছুমান ক্ষেত্ৰত আকৌ হাইড নকৰিলেও দিগদাৰী এতিয়া মা দেউতা যেতিয়া ইনভলভ হৈ যায় তেতিয়াতো মিছা ক'বই লাগিব ৰাইট চ' আপুনি কওকচোন কেতিয়াবা আপুনি বাৰু মিছা কথা কৈ ধৰা পৰিছেনে আৰু সেই মিছা কথাটো লুকুৱাবৰ বাবে আপুনি আৰু কিমান মিছা কথা ক'বলগীয়া হৈছিল চ' মেছেজ কৰিব মোৰ ফেচবুক পেজত যাব ৰেড FM Rj-pahi পেজটিত গৈ মোক ইনবক্স কৰিব আৰু লগতে মই টুইটাৰত আছোঁ টুইটাৰ হেণ্ডেল হৈছে @Rj-pahi Red FM আৰু মই ইনষ্টাগ্ৰামত আছোঁ @Rj-pahi 93.5 Red FM बजाते रहो Red FM Love Story Rj-pahi hoide Super Hits 93.5 Red FM মই আপোনাৰ হৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি আমি শুনি আছো গুণমণি বৰুৱাৰ লাভ ষ্টৰী তোমাৰ দশকত মোৰ হেজাৰ সপোন আগলৈ তেওঁ লিখিছে কেইদিনমান পিছত প্ৰিয়ংকাই মোক ৰিলায়েন্স নম্বৰ এটাৰ পৰা মেছেজ কৰিলে মোৰ SMS-টো ৰিপ্লাই দিব মন গৈছিল বাট সাহস নহ'ল তাৰপিছত প্ৰিয়াৰ মোলৈ SMS দিয়া বা কল কৰা কমিব আৰম্ভ হ'ল আমাৰ সম্পৰ্কটো অলপ কমিল কাৰণ আমি কথাবোৰ মানুহৰ মুখৰ পৰা তল পেলাব বিচাৰিছিলোঁ এনেকৈ আমাৰ মাজত কল SMS কৰা কমি গ'ল তথাপিও প্ৰিয়াই তাই লগৰ ছোৱালীবোৰৰ আগত মোৰ খবৰ লয় আৰু ময়ো তাইৰ খবৰ লওঁ মোৰ HS ফাইনেল এক্সামৰ ৰিজাল্ট দিলে মই 2nd ডিভিজন পালো কিন্তু প্ৰিয়ংকাই মোৰ খবৰ নললে না ফোন কৰিলে না মেছেজ আৰু না তাই ফ্ৰেণ্ডৰ জৰিয়তে মোৰ খবৰ সুধিলে দিনবোৰ বাগৰি গ'ল কিন্তু প্ৰিয়াৰ ফোন বা মেছেজ নাহিলে মোৰ বহুত চিন্তা বাঢ়িল আৰু এদিন মই প্ৰিয়াক স্কুলত গৈ থাকোঁতে লগ ধৰিলো আৰু মই তাইক সুধিলো ঐ প্ৰিয়া আৰে প্ৰিয়া গম পাইছাই যদি নুশুনা ভাও জুৰিছো পিছে পিছে কিয় আহি আছা আৰে কথাটো কি তুমি দেখোন মোৰ এনে আঁতৰি গৈছা যে খবৰ এটা নোলা ফোন এটা নকৰা কি মাতি আছো শুনাও নাই প্লিজ আৰু ওচৰত নাহিবা দেউতাই দেখিলে মোক আকৌ মাৰিব প্লিজ যোৱা ইয়াৰ আৰে হৈছে কি কথাটো আৰে দেউতাই মাৰিব দেউতাই পিছফালে মানুহ লগাই থৈছে মোৰ প্লিজ যোৱা তুমিতো ফোন এটা কৰিব পাৰা নে মই নোৱাৰো কি তুমি পাহৰি গৈছা নে কি তাৰমানে প্লিজ যোৱা এতিয়া মোক বহুত দিগদাৰিত পৰিম ঠিক আছে তুমি যাব যদি বিচাৰিছা যোৱা কিন্তু কিবা এটাতো কৈ থৈ যোৱা না বাই 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 আৰে चुपके से कहीं धीमे पाँव से जाने किस तरह किस घड़ी आगे बढ़ गए हमसे राहों में पर तुम तो अभी थे यहीं कुछ भी ना सुना कब का था गिला कैसे कह दिया अलविदा প্ৰিয়া একো উত্তৰ নিদি চিধা চিধি গুচি গ'ল আকৌ বহুত দিন পাগৰি গ'ল প্ৰিয়াৰ লগত একো সম্পৰ্ক নাই তাইৰ কোনো খবৰেই নাই তাইৰে ঘৰৰ কাষৰ ছোৱালী সংগীতা প্ৰিয়াৰ খুব ভাল বন্ধু আছিলে এদিন মই সংগীতাক লগ ধৰি তাইৰ কথা সুধিলো আৰু সংগীতাই ক'লে যে প্ৰিয়া হেনো চন্দন নামৰ ল'ৰা এজনক ভাল পায় আৰু তেওঁলোকৰ মাজত ৰিলেশ্যন আছে কথাষাৰ শুনি মই বহুত ভাগি পৰিলো দিছ কেম এজ এ ছাৰপ্ৰাইজ মানে চব ঠিকে আছিল অকল মাক দেউতাকে গম পালে বাট হঠাৎ প্ৰিয়ংকাৰ জীৱনলৈ নতুন ল'ৰা এজন কেনেকৈ আচৰিত নহয়নে জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী তোমাৰ দুচকুত মোৰ হেজাৰ সপোন 93.5 Red FM बजाते रहो Red FM Love Story Rj-pahi hoide Super Hits 93.5 Red FM শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আজি আমি শুনি আছো গুণমণি বৰুৱাৰ লাভ ষ্টৰী তোমাৰ দশকত মোৰ হেজাৰ সপোন আগলৈ তেওঁ লিখিছে মই প্ৰিয়াই গম নোপোৱাকৈ তাইৰ লগৰবোৰক কণ্টেক্ট কৰি কথাষাৰ সুধিলো সঁচা নে মিছা আৰু আটাই সঁচা বুলিয়ে ক'লে মই পাগলৰ দৰে হৈ পৰিলো খোৱা লোৱা চব বন্ধ এইফালে BA এডমিশ্যন ল'ব লাগে কিন্তু মোৰ অকণো মন যোৱা নাছিল মই প্ৰিয়াৰ এটা SMS এটা ফোন কলৰ বাবে বাট চালো কিন্তু এটাও নাহিলে হঠাৎ এদিন তাইৰ মেছেজ এটা আহিলে লিখা আছিলে I am sorry মনি
মই চাগে ফাৰ্ষ্ট তোমাক বহুত 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 বেছি ভাল পাইছিলোঁ পিছত মোৰ কি হ'ল মই গমকেই নাপালোঁ প্লিজ তুমি মোক পাহৰি যোৱা এই মেছেজটো পোৱাৰ পিছত মই একেবাৰে ভাগি পৰিলোঁ আৰু এদিন পঢ়া পাতি বাদ দি গুৱাহাটীলৈ ওলাই আহিলোঁ কাম বিচাৰি এই সিদ্ধান্তটো মই একমাত্ৰ প্ৰিয়ংকাক পাহৰিবৰ বাবেই ল'লোঁ ভাবিছিলোঁ চকুৰ আঁতৰ হ'লে চাগে মনৰ আঁতৰো হ'ব নাই গুৱাহাটী আহিও কেৱল প্ৰিয়ংকাৰ কথাকেই মনত পৰি থাকে এনেকৈ দিন বাগৰিব ধৰিলে লাহে লাহে মোৰ কামৰ বোজাও বাঢ়িল মই 6 মাহমানৰ মূৰত গুৱাহাটীৰ পৰা ঘৰ গ'লোঁ মই মোৰ বন্ধু নয়নক লগ ধৰিলোঁ আৰু প্ৰিয়াৰ কথা সুধিলোঁ সি ক'লে প্ৰিয়ংকাৰ আজিকালি হেনো বহুতৰ লগতে সম্পৰ্ক আৰু মোৰ দৰে বহুতক বাদো দিলে লগতে এই কথাটোও গম পালোঁ তাই হেনো এতিয়া বৰ্তমান মোৰেই বন্ধু সঞ্জীৱৰ লগত ৰিলেশ্যনশ্বিপত আছে মই মনে মনে কান্দি দিলোঁ পাহিবা এটা কথাটো গম পালোঁ যে প্ৰিয়ংকা শ্বি ইজ নট অনেষ্ট উইথ এনিবডি নট ইভেন টু হাৰছেল্ফ আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী তোমাৰ দুচকুত মোৰ হেজাৰ সপোন 93.5 Red FM बजाते रहो Red FM Love Story Rj-pahi hoide Super Hits 93.5 Red FM and welcome back to weekend special show Red FM Love Story আজি আমি শুনি আছো গুণমণি বৰুৱাৰ লাভ ষ্টৰী তোমাৰ দুচকুত মোৰ হেজাৰ সপোন আগলৈ তাই লিখিছে এতিয়া প্ৰিয়ংকাৰ লগত কোনো কণ্টেক্টতেই নাই এতিয়া চাগে তাই বহুত হেপী কিন্তু পাহিবা মই প্ৰিয়ংকাক এতিয়াও আগৰ দৰে ভাল পাওঁ প্ৰিয়ংকাই যিমানেই ভুল নকৰক মোৰ হৃদয়খন কেৱল প্ৰিয়াৰ বাবে পাহিবা মই কেতিয়াও প্ৰিয়ংকাক পাহৰিব নোৱাৰো প্লিজ পাহিবা তুমি মোৰ প্ৰিয়ংকাক মোৰ জীৱনলৈ ঘূৰি আহিবলৈ কোৱা মই প্ৰিয়াৰ বাবে সদায় একেই হৈ আছো আৰু সদায় একেই হৈ থাকিম প্ৰিয়া তোমাক মই কথা দিছো মৰমৰ পাহিবা এয়াই আছিল মোৰ জীৱনৰ প্ৰথম ভালপোৱা যাৰ দুচকুত মোৰ আছিল হেজাৰ ভালপোৱা থ্যাংক ইউ পাহিবা এণ্ড ৰেড এফএম আমাক নিজৰ নিজৰ লাভ ষ্টৰীবোৰ প্ৰকাশ কৰিবৰ বাবে এনেকুৱা এটা প্লেটফৰ্ম দিছে শেষত মোৰ কবিতা এটাও আগবঢ়ালো আপোনাৰ মৰমীয়াল মাতেৰে প্ৰকাশ কৰিব বুলি হৃদয় তুমি মোৰ হৃদয়ৰ মৰম ভাঙি ছিগি বহুত বিশ্বাসেৰে গঢ়ি তোলা প্ৰেমক প্ৰতাৰণা কৰি আঁতৰি যোৱাৰে দিনাৰে পৰা হেৰুৱাই পেলাইছো প্ৰিয় শব্দ কি প্ৰিয় নদী কি প্ৰিয় জোনাক গোলাপ তলসৰা শেৱালিৰ সুবাস কি মই বহুত কষ্ট কৰিও তোমাৰ বুকুৰ কেনভাছত আঁকিব নোৱাৰিলোঁ ভাল পোৱাৰ এখনি নীলা নদী পাহিবা শেষত আপোনালোকৰ সমূহ ৰেড এফএম পৰিয়াললৈ মোৰ হৃদয়ৰ পৰা আন্তৰিক মৰম ভালপোৱা আৰু শুভেচ্ছা থাকিল পাহিবা প্লিজ লাভ ষ্টৰীটো প্ৰকাশ কৰিব মই বহুত আশাৰে বাট চাই থাকিলোঁ ইতি আপোনাৰ মৰমৰ ভাইটি গুণমণি বৰুৱা আৰু মোৰ বহুত মৰমৰ পাহি বাইদেউ ৱেল গুণমণি থেংক ইউ ছ' মাছ তুমি তোমাৰ লাভ ষ্টৰীটি শ্বেয়াৰ কৰিছা আই এম ৰিয়েলি চৰি ফৰ হোৱাট হেপেণ্ড বাট এতিয়াও যদি তুমি ভাবিছা যে তুমি প্ৰিয়ংকাৰ লগত হেপী থাকিব পাৰিবা আই ডাউট কাৰণ তাই অকল তোমাৰ বিশ্বাস নহয় বহুতৰ বিশ্বাস ভাগিছে এবাৰ নহয় কেইবাবাৰো হয়তো এবাৰ বিশ্বাস ভাগিলেও মই নিজেই ক'লো হয় আকৌ এবাৰ বিশ্বাস কৰা বাট ইমান মানুহৰ বিশ্বাস ভাগাৰ পিছত তেওঁলোকেও হয়তো কিমান অভিশাপ দিছে তেওঁলোকেও হয়তো কিমান কষ্ট পাইছে তেওঁলোকেও হয়তো তোমাৰ দৰে কিমান সত্যতাৰে প্ৰিয়ংকাক ভাল পাইছে ৰাইট চ' ডু ইউ থিংক দিছ উইল বি ৰাইট তোমাৰ বাবে আৰু সেই আটাইবোৰৰ বাবে যাক প্ৰিয়ংকাই হাৰ্ট কৰিছে ইউ হেভ টু টেক এ ষ্টেণ্ড কাৰণ আজি যদি তেওঁলোকে লাভ ষ্টৰী শুনি আছে ডেফিনেটলি তেওঁলোকেও ৰিলেট কৰিব পাৰিব আৰু যদি প্ৰিয়ংকাই শুনি আছে তাই হয়তো অলপ লাজ পাব গতিকে তুমি যিহেতু তুমি আছিলা প্ৰিয়ংকাৰ প্ৰথম ভালপোৱা তুমিয়ে এই ষ্টেপটো ল'ব লাগিব এণ্ড ইউ হেভ টু বি ষ্ট্ৰং এবাৰ যিহেতু বিশ্বাস ভাগিছে আৰু বিশ্বাস নিদিবা এণ্ড প্ৰিয়ংকা দিছ ইজ নট ৰাইট ইউ শ্বুডন্ট প্লে উইথ এনিবডিজ হাৰ্ট ফৰগেট এভৰিবডি আৰু তুমিতো বহুতৰ লগত কৰিলা I hope you will realize sooner or later that what you have done is wrong. If you are not ready for any kind of commitment, don't give commitment to anybody. Bhal pao buli, tetiahe koba, jetia khosakoi tumi bhal pabole jana. Aru Gunamani, I know you are very strong. Tumi Guwahati loi ulai ahisa, kaam kori asa, nijor bhorit nije thiyo hoisa, experience hoise, jibonto jiabole hikisa, that's enough. Guwahati te jehetu thaka, Red FM loi ahiba, definitely log pam. Vele asila ajir love story, tumar dusukut mor hejar khopun. অলপ পিছতে মেছেজসমূহ পঢ়িম চ' ষ্টে টিউনড এট 93.5 ৰেড এফএম বজাতে ৰহো